সুশীলা, সুশীলা, স্বামী, সুশীলা, আমার জীবন কোনো কালে সুখ নাহিবই নেকি? এমুঠি অন্য এখনই বস্তুৰ কাৰণে আজি আমি দিনে নিশাই ধৰিছো হাহাকাৰ। সন্তানৰ কোঠাটোৰ মুখ দেখি আজি মোৰ চকুৰ পানীৰে গংগা জল উঠিছে উঠলি। হে প্ৰভু, কি পাবই তোমাৰ কেনে লীলা! কি অপৰাধ কৰিছো আমি তোমাৰ কাষত, যাৰ বাবে তুমি আমাক দিনে নিশাই দিছা আছে ইমান দাৰুণ কষ্ট। কিয় দিছা প্ৰভু, কিয় দিছা? সুশীলা, নকরিবা ক্রন্দন। দেখো যদি অশ্রুধারা তোমার শক্তি, হৃদয় মোর হয়নি বিচলিত। তুমি তো জানো অদিষ্টর লিখন মহানন্দন। পূর্ব জন্মর কর্মফল ভোগ করিছো আমি জনমতে। এই সকলোবোৰ প্ৰভুৰ ইচ্ছা। প্ৰতিদিনে আমি সদাহেৰে থাকিব লাগে, প্ৰতিদিন আমি দুখতে দিন অতিবাহিত কৰিব লাগে। এয়া কি প্ৰভুৰ ইচ্ছা? চকুৰ পানীৰে ক্ষুধা আৰু তৃষ্ণা দূৰ কৰিব লাগে। এয়াই লিখিলে নেকি স্বয়ং ভাগ্যত বিধাতাই আমাৰ? সুশীলা, ভাগ্যৰ পৰীক্ষা কার কি দশা হয় তার কোনো নিশ্চয়তা নাই সুশীলা। তার কোনো নিশ্চয়তা নাই। আমাকে এই জীবন প্রভুয়ে দিছে। প্রভুয়ে আমাকে যে পরিস্থিতিতে জিয়াই রাখিছে, আমি সেই পরিস্থিতিত আনন্দ মনেৰে জীবন নির্বাহ করিব লাগে সুশীলা। ক্ষুধা নিবাৰণ কৰিবৰ বাবে অন্ত নাই, পৰিধান কৰিবৰ বাবে কিহত আৰু এখনেও বস্তু নাই। আৰু কি জানে তাত? মই যেতিয়া নিত্যৰ কোলাত আশ্ৰয় ল'ব, তেতিয়া ইহঁতৰ ভৱিষ্যত চিন্তাই মোৰ মন বিপদ কৰি পেলায়। এনে পৰিস্থিতিত কোন আনন্দ মনে থাকিব পাৰে না? আপুনি কওকচোন, কোন আনন্দ মনে থাকিব পাৰে? সুশীলা, সকলো বিধিৰ লিখন। পূর্ব জন্মৰ কর্মফল ভোগ কৰিছো আমি।
ইহ জনমত। কিন্তু কিন্তু মুখোপটাত আমাৰ আমাৰ জীৱনৰ কৰ্মফল আমাৰ সন্তানে কিয় ভোগ কৰিছে? হঠাৎ সিহঁতৰ গাতটো একোৱেই দুখ নাই। আপুনি আপুনি কৃষ্ণৰ নাম জপে সৰ্বদা। হয় সুশীলা, পৰম প্ৰভু কৃষ্ণ আপোনাৰ পৰম মিত্ৰ। তেওঁক তাত আমি কৰা যিমানবোৰ পাপৰ ফল আছে তেওঁ মোৰ শিৰত চাপি দিয়ক। মই সহ্য কৰি যাবলৈ প্ৰস্তুত। নাই নাই সুশীলা, নকৰিবা নকৰিবা তেনে অনুৰোধ দুলাই সুশীলা। মাত্ৰ তেওঁ আমাৰ দুখ নিবাৰণ কৰক। মাত্ৰ তেওঁ আমাৰ দুখ নিবাৰণ কৰক। নকৰিবা নকৰিবা তেনে অনুৰোধ সুশীলা। ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত কৰো যদি দান ভিক্ষাময় মৃত্যুৰ সন্মুখত। নহবনে ম্লান মোৰ এই ব্ৰাহ্মণ ধৰ্ম। কলংকৰ কালিমা নেলাগিবনে ভক্তৰ নামত? পৰম প্ৰভু কৃপা লাভ কৰিছে আমাৰ জীৱনলৈ কিছু উন্নতি ঘটে। তাত আপোনাৰ সঠিকেই নাই। তাৰে হৃদয়ৰ কোমল বেথা আপুনি অলপ উপলব্ধি কৰিব পৰা নাই। সন্তানৰ কথাটোৰ মুখ দেখি কান্দি কত বিনিত ৰজনী মই কৰিছো পাৰ। সেই কথা উপলব্ধি কৰিবলৈ আপুনি আজিও অক্ষম নাথ, অক্ষম। মই আৰু সহ্য কৰিব নোৱাৰা হৈছো না। মই আৰু সহ্য কৰিব নোৱাৰা হৈছো। ধৈৰ্য ধৰা সুশীলা। জাতিত ব্ৰাহ্মণ মই। মোৰ ধৰ্ম হৈছে এই মানৱ জাতিক সুশিক্ষা আৰু সৎ পথ দেখুৱানো। ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত দান ভিক্ষা কৰাটো মোৰ ধৰ্ম বিৰুদ্ধ। মাত্ৰ তুমি ইয়াক জানি থোৱা সুশীলা, সংসাৰৰ প্ৰত্যেকজন জীৱই নিজ কৰ্মফল ইহ জনমত ভোগ কৰিবই লাগিব। ভাগ্য হঠাৎ ভাগ্য আৰু এই বিধাতাই বাৰে প্ৰতাৰণা কৰিছে আমাৰ বাবে। খেলিছে নিষ্ঠুৰ খেলা। আপোনাৰ মোৰ ইহঁতৰ জীৱনৰ সুবিধাত ভাগ্যৰ পৰীক্ষাত কাৰ কি দশা হয় তাৰ কোনো নিশ্চয়তা নাই। আমি অতি ভাগ্যবান। এই কৌটি মানৱৰ পৰা
আমার প্রভু আমাকে পরীক্ষার কারণে বাসন করিল রে প্রিয়ে। ও, Sion, dort. Hier, so 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 dort. Hier, da du. Simon boy, kamu nak korang nasi liunan. সুশীলা, Kamu nak korang nasi সুশীলা, শান্ত হওয়া সুশীলা। আমার আমার আদিত্য দেবতা এই এই হুবিমল আকাশ ধরে বিহার Bichal, ও Bichal. আরো আরো এই বৃক্ষর ধরে মহৎ আরো উদার Udar nak udar. ও ও সুশীলা, ভাগ্য দেবী আমার প্রতি খুব প্রসন্ন নয়। যদি যদি ভাগ্যতেই অন্যনে থাকে, আমি কি করিব পারু এই মাটির মানবে? আমি অতি ভাগ্যবান, কোটি মানব না। আমার প্রভু পরীক্ষার কারণে বাসনা করছে। Holopan খুব হকটমান শান্তির কারণে অহৰ্নিশে মই কৰিছো কণ্ঠন। মইতো আৰু কিমান সহ্য কৰিম তাত, কেনেকৈ সহ্য কৰিম? পতি আৰু সন্তানৰ ক্ষুধাটোৰ মুখ চাই নাথ। আহক নাথ, আজিও আহক নাথ, আজিও আমার গৃহত একোৱেই নাই। আহক নাথ। হাই কয় লিখে
আমার কি হচ্ছে কুয়ে যায় সেই গতিকে আজি আমি জলের এই কোঠা নিবারণ করিব লাগিব আহক আহক তাত আজিও আমি জলের এই কোঠা নিবারণ করিব লাগিব আহক আহক তাত হে মোর আরাধ্য দেবতা, মোর প্রাণের গরাকী হইছু নিত্যময় পত্নীর ক্রন্দন, দিনহীন ভক্তময় জানো ভাল ধরে পূর্ব জন্মর কর্মফল ভোগ করিস আমি ইহ জনমত। প্রভু অন্ন বস্ত্র এই নিক্ষিণ ব্রাহ্মণক একই নে লাগে তব রাতুল শরণ, ও লাগে তব রাতুল ধ্যান গুরু পূজা